অহংকাৰী প্ৰিয়ংকা ভৰালীয়ে কেতিয়া আচলতে সেই নিৰ্দোষী ল'ৰাটোৰ ওচৰত মাপ খুজিব? যিটো ঘটনা সেই বিহুখনত হৈছিল, তাৰ সেই বিহুখনৰ আচলতে যিকেইজন সদস্যই সেই নিৰ্দোষী ল'ৰাটোক মাৰপিট কৰিছিল, সিহঁতে ইতিমধ্যে মাপ খুজিবলৈ বাধ্য হ'ল। কিন্তু অহংকাৰী, জ্ঞান নাইকিয়া, আচলতে নিজকে বহু ওপৰৰ মাল বুলি ভবা প্ৰিয়ংকা ভৰালী আচলতে কেতিয়া সেই নিৰ্দোষী ল'ৰাটোক মাপ খুজিব? অসমবাসী ৰাইজে কিন্তু এতিয়া প্ৰিয়ংকা ভৰালীৰ পৰা সেইটোকে বিচাৰিছে। কিয়নো এটা মানে বিহু প্ৰগ্ৰেম এখনত এটা ল'ৰাই মানে প্ৰিয়ংকা ভৰালীৰ লগত চেলফি তুলিবলৈ লওঁতেই এনেই আপোনাৰ মানে বেয়াকৈ টাচ কৰিছে বুলি কৈ প্ৰিয়ংকা ভৰালীয়ে আচলতে যিটো বেয়া বদনাম দিলে সেই ল'ৰাটোৰ আগত, সেই ল'ৰাটো আচলতে যিখিনি সন্মান গ'ল সেইখিনি সন্মান আকৌ সেই ল'ৰাটোৱে কিন্তু ওলোটাই নাপায়। কিয় আচলতে প্ৰিয়ংকা ভৰালীয়ে মিছামিছিকৈ ল'ৰাটোৰ গাত দুখ জাপি দিব লগা হ'ল যে মোক এইটো ল'ৰাই আচলতে বেয়া ব্যৱহাৰ কৰিছে? আৰু তাৰপিছত যেতিয়া আচলতে প্ৰিয়ংকা ভৰালীয়ে সেই কথাটো একদম ডাঙৰকৈ চিঞৰি ক'লে, উচ্চতাই দিলে, তেতিয়া সেই আপোনাৰ বিহু সমিতিৰ আচলতে যিকেইজন আপোনাৰ গুণ্ডা আছে, সেইকেইজন গুণ্ডাই সেই নিৰ্দোষী ল'ৰাটোক মাৰপিট কৰিলে। আৰে শিল্পী এগৰাকীক ভাল পাই কাৰণেহে তেওঁ ওচৰলৈ মানে এখন চেলফি ল'বলৈ গৈছিলে, হয়নে নহয়? যদি ভালেই নাপালেহেঁতেন আপোনাৰ ওচৰলৈতো কেতিয়াও নাযায়। আৰু এখন চেলফি মাৰিবলৈ যাওঁতেই এটা মিছা অপবাদ আচলতে সেই প্ৰিয়ংকা ভৰালীয়ে কিয় ল'ৰাটোক দিবলগীয়া হ'ল? আচলতে কিয়? যদিহে সঁচাকৈ প্ৰিয়ংকা ভৰালীৰ মূৰত অকণমানো মাল বোলা এটা বস্তু আছে, তেন্তে হ'লে অতি শীঘ্ৰেই প্ৰিয়ংকা ভৰালীয়ে সেই নিৰ্দোষী ল'ৰাটোৰ ওচৰত মাপ খোজক, কিয়নো তাৰ গাত একো ভুল নাছিলে। মই আগতে কৈছোঁ যে শিল্পী হ'বলৈ হ'লে ভাল এটা মাত হ'লেই নহ'ব, শিল্পীও হ'বলৈ হ'লে বহু আচলতে ধৈৰ্য থাকিব লাগিব। কাৰণ আপুনি ৰাইজৰ শিল্পী হয়, আপুনি আচলতে ৰাইজে আপোনাক মৰম কৰি ইমানখিনি আপোনাক আগবঢ়াই দিছে, আৰু তাৰপিছত যদি আপুনি ৰাইজৰ মৰমকে বুজি নাপায়, তেন্তে আপোনাক কিন্তু ৰাইজে প্ৰত্যাহাৰ কৰিব এসময়ত। আৰু আচলতে যিখন বিহু সমিতিত এইটো ঘটনা হৈছিল, সেই বিহু সমিতিয়ে অনিৰ্দিষ্ট কাললৈকে অহংকাৰী প্ৰিয়ংকা ভৰালীক আচলতে প্ৰত্যাহাৰ কৰিছে। লাজ লগা নাই আপোনাৰ এইটো কথাত? সেই নিৰ্দোষী ল'ৰাটো আচলতে স্পষ্টভাৱে উল্লেখ কৰিছে যে মই প্ৰিয়ংকা ভৰালীক ভাল পাওঁ আৰু সেইকাৰণে একপি চেলফি মাৰিবলৈ গৈছিলোঁ। আৰু তাৰপিছতে প্ৰিয়ংকা ভৰালীয়ে মিছা বদনাম উলিয়াই ল'ৰাটোক আচলতে মানুহৰ আগতে নিলুত ধৰি গতিয়াই দিয়াৰ উপৰিও সেই বিহু সমিতি মানুহখিনিক ইমানকৈ উচতাই দিছিল যে সেই ল'ৰাটোক মানুহখিনিয়ে আচলতে মাৰপিট কৰিছিল। নাপায় বাইদেউ, এনেকুৱা নকৰিব। আপুনি ৰাইজৰ শিল্পী, আপোনাক যদি আমি ইমানখিনি ছাপোৰ্ট নকৰিলোহেঁতেন, আজি আপুনি আচলতে পথৰ ভিক্ষাৰী হ'বলগীয়া হ'লহেঁতেন। কিন্তু আপুনি সেই ৰাইজৰ আচলতে মৰম ভাল পাওক যদি বুজিয়ে নাপালে, তেন্তে হ'লে আপুনি কিন্তু একো শিল্পী নহয়।